আজিৰ ভিডিঅ'টো এজন বাবাৰ বিষয়ে কোৱা হ'ব। বাবাজনে বহুত বছৰ ধৰি তেখেতে মহাদেৱক পূজা পাতল তপস্যা আদি ঢেৰ কৰে আৰু বহু বছৰ আগৰ পৰাই কৰি আহিছে। পূজা কৰি তেখেতৰ মানে বাবাৰ প্ৰতি এনেকুৱা মানে ভাৱ এটা আহি গ'ল, এনি টাইম দিন ৰাতি কোনো কথা নাই, অকল পূজা অকল বাবাকে ধ্যান কৰি থাকে। তাৰপিছত বাবাই ভাবিলে ইমানেই ভক্ত তেওঁ মানে দিন ৰাতি অকণো মানে বেলেগ কথা নাভাবে, অকল বাবাকে তপস্যা বাবাকে তপস্যা কৰি থাকে। তাৰপিছত বাবাই ভাবিলে এখেতক ভাল বৰ এটা দি দিয়া ভাল হ'ব। তাৰপিছত বাবাই বৰ দিলে। বৰটো এনেকুৱা বৰ দিলে যে আপুনি ইমান দিনে তলত বহি বা মাটিত বহি তপস্যা বা পূজা পাতল কৰি আছিলে, আজিৰ পৰা মই আপোনাক বৰ দিছোঁ, আপুনি আজিৰ পৰা আলাসত মানে পূৰা ওপৰতে। এতিয়া আপোনালোকে বাবাজনক চাই লওক, হয়তো বাবাজনক দৰ্শন কৰিলে আপোনাৰো ভাগ্যখন কিবা এটা ভাল হয় বা চাই লওকচোন। काट रही ओम थो राइट काट रही ओम थो ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक हो रहा है। তো ফাইনেলি দেখি পালে আপোনালোকে বাবাজন তেখেতে পূৰা ওপৰতে আলাসতে উৰি পেলানি বাবা প্ৰসাদ খাই আছে। এতিয়া তেওঁ কাম বন যি কৰে, বৰটো পোৱাৰ পিছত কাম বন যি কৰে একদম চব আলাসতে আৰু তলত নানামে, পূৰা ওপৰতে ভাতো খাব ওপৰতে। বাবাসকলে ভাত নাখায় নহয়, যি খায় মানে ওপৰতে খাব। তাৰপিছত এতিয়া সৰুতে ওপৰতে হ'ব, তলত ননমা হ'ল। কি ক'ব, উপায় নাই। ভিডিঅ'বোৰ কেৱল আনক হহুৱাবলৈ বনোৱা হয়, আনক মানে আপোনালোকক হহুৱাবৰ কাৰণে ভিডিঅ' বনোৱা হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কমেণ্ট এটা কৰিব, আগলৈও যাতে ভিডিঅ'বোৰ মই বনাই আপলোড কৰিলে আপোনাৰ তাত পায়গৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ দেই সেইকলৈকে চোৱাৰ কাৰণে।